তাৰে কাৰ্যসূচী আছিল মন্দিৰৰ বন্তি প্ৰজ্বলন প্ৰথম কাৰ্যসূচী। তাৰপিছতে আমি আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক একেজলি শ্ৰদ্ধাঞ্জলি জনালোঁ, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিনদাৰ অবিহনে বিহু হ'ব নোৱাৰে। তাৰপিছতে আমি বিহুৰ পতাকা উত্তোলন কৰিলোঁ, আৰু আমি যিহেতু ইয়াত ৰাভা সম্প্ৰদায়ে বিহু উদযাপন কৰিছোঁ, গতিকে আমি নিজৰ স্বজাতি ৰাভা জাতিৰ এখন গামোচাকে পতাকা হিচাপে লৈ আমি ৰাভা জাতিৰ এখন গামোচা উৰালোঁ। তাৰপিছতে আমি কৰিলোঁ এটা বৃক্ষৰোপণ কাৰ্যসূচী আছিলে, বৃক্ষৰোপণ কাৰ্যসূচী লৈ তাৰপিছত আমাৰ যিবিলাক বৃক্ষৰোপণ কাৰ্যসূচী কৰাৰ পিছতে আমাৰ যিবিলাক নেকি মন্দিৰৰ মাংগলিকভাৱে পূজা অৰ্চনা কৰা হয় সেই কামখিনি কৰিলোঁ। তাৰপিছতে আমাৰ মাংগলিকভাৱে কামখিনি হৈ থকাৰ পিছত আমি ঠিক 1 বজাৰ লগে লগে আমি আমাৰ আজি বিহুতলী উদ্বোধন কৰিলোঁ। বিহুতলী উদ্বোধন কৰিবৰ কাৰণে আমাৰ ভৈৰৱকুণ্ড ব্লক BPF-ৰ সন্মানীয় ছেক্ৰেটাৰী তেখেতক আমি আমন্ত্ৰণ কৰি অনা হৈছিলে। তেখেতে উদ্বোধন কৰি থৈ যোৱাৰ পিছতে আমাৰ 12 বৰণীয়া এটা নৃত্য দল আছিল, তেওঁলোকক আমি নৃত্য প্ৰদৰ্শন কৰিব দিলোঁ। তাৰপিছতে আমি আমাৰ জাৰাবাৰী আঞ্চলিক ৰাভা কৃষি দলটিক তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিলে, আৰু এই মুহূৰ্তত আমাৰ টংলা আঞ্চলিক ৰাভা কৃষি দলটি নৃত্য প্ৰদৰ্শন কৰিব। তাৰপিছতে আমাৰ ইতিমধ্যে আমাৰ মাজত ৰাংঢালী বিহুৰ দল আহি পাইছেহি। ইয়াৰ পিছতে আমি ৰাংঢালী বিহুৰ দলটিক তেওঁলোকৰ বিহু নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাম। আমাৰ বিহু বুলি বিশেষ কাৰ্যসূচী এইটোৱে লোৱা হৈছিল যে আমি যিহেতু আমাৰ 1969 চনতে আমাৰ বিষ্ণু মন্দিৰ স্থাপন হৈছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আজিৰ তাৰিখলৈকে 29 বছৰ হ'ল আমাৰ বিহু উদযাপন কৰি থকা। ইয়াৰ লগত সংগতি ৰাখি আমি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল ধেমালি দিয়াৰ লগতে গীত নৃত্যৰ সাধাৰণভাৱে আমি কিছুমান খেল ধেমালি বা গীত নৃত্যৰ প্ৰতিযোগিতা ৰখা হৈছিল। আমাৰ উদ্দেশ্যটো আছিল যে যিহেতু বাপতি সাহোন বিহুটো সমগ্ৰ অসমৰ লগতে আমি এই উত্তৰ অঞ্চলত একেবাৰে ভাৰত ভূটান সীমান্তৰ শেষৰ গাঁও, যিহেতু আমিও অসমৰ লগত খাপ খোৱাকৈ সমগ্ৰ ৰাজ্যৰ লগত খাপ খোৱাকৈ জাতি জনগোষ্ঠী একেলগে থকাৰ মতে আমি আজি এই বিহুটো অনুষ্ঠান আয়োজন কৰিছোঁ। ৰাইজৰ সঁহাৰি যথেষ্ট, আপোনালোকে গমেই পাইছে, ইয়াত ৰাইজৰ সমাগম যথেষ্ট হৈছে, আৰু অনাগত দিনতো আমি ৰাইজৰ সহযোগ পাম বুলি আশা কৰিছোঁ।